গাইজ আপোনালোকে হয়তো ভাবি আছে এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, কিন্তু গাইজ নহয়, এইটো মোৰ ফাৰ্ষ্ট ব্লগ নহয়। একচুৱেলি গাইজ মই বহুত আগৰ পৰাই ভিডিঅ' বনাওঁ, মানে ব্লগ বনাওঁ, সিমান এটা সফল হ'ব পৰা নাই। সেইকাৰণে বৰ্তমান যিহেতু ফাৰ্ষ্ট ব্লগ ট্ৰেণ্ডিং হৈ আছে, সেইকাৰণে ফাৰ্ষ্ট ব্লগ বনাই আছোঁ। তো গাইজ যিখিনি হওক, এইটো যিহেতু মোৰ ফাৰ্ষ্ট ব্লগ হয়, সেইকাৰণে মই মোৰ বিষয়ে কিবা এটা ক'ব বিচাৰিছোঁ। তো মোৰ নাম ছফিউৰ ৰহমান আৰু মই অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰি আছোঁ। আৰু যদি মই এডুকেশ্যনৰ কথা কওঁ, তেনেহ'লে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, মেথছত অনাৰ্ছ লৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আৰু বৰ্তমান ষ্টুডেণ্টসকলক টিউশ্যন কৰাই আছোঁ আৰু বেলেগ কিবা কাম কৰি আছোঁ। এই কামৰ মাজেদি যেতিয়া মই কিবা এটা সময় পাওঁ, তেতিয়াই মই ব্লগ বনাওঁ, ভিডিঅ' কৰোঁ। তো এইটো যিহেতু ফাৰ্ষ্ট ব্লগ হয়, তো এই ব্লগত আৰু সিমান কি দেখুৱাওঁ। তো চাওক, মই আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। তো চাওক, এইখনেই হওক ব্ৰহ্মপুত্ৰ নদী, এইটোৱেই হওক মেইন নদী হয় ব্ৰহ্মপুত্ৰ। আৰু চাওক ইয়াৰ ভিউটো কেনেকুৱা লাগি আছে, চাওক আপোনালোকে। তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো মানে সমাপ্ত কৰি আছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ গাইজ, থেংক ইউ।